इतना सुंदर लगता है। নমস্কাৰ সকলোকে প্ৰিন্সি ব্লগ চেনেললৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কিনো কৰোঁ ইয়াকে অলপ দেখাওঁ বুলি ভাবিলোঁ। বেছি বেলেগ জালখন মেলি থোৱা দেখিছে আপোনালোকে। এতিয়া মানুহজনে মাছ ধৰিব গৈছিলে, ইমান ধুনীয়া মাছ এসাঁজৰ পালে চাওকচোন। প্ৰায়ে গধূলি সময় হ'লেহিয়ে, সেইবাবে আকৌ আইতাকো চাহ দিলোঁ, যিহেতু পাছবেলা চাহ নাই খোৱা। মাৰ যিহেতু ভাত খোৱা মানে এসাঁজৰে ভাত খোৱা হয়, সেইবাবে চাহটো পাছবেলা খাবই লাগে। সেইবাবে আইতা বোলে ৰুটি নাখাওঁ, সেইবাবে আমিও বোলো ৰুটি এনেকৈ উলিয়াই ল'লোঁ বিস্কুটে সৈতে। তাৰ পৰা মানুহজনে ক'লে চাহ খাওঁ, সেইবাবে চাহ খাবলৈ লৈছোঁ। আৰু লগতে মানুহজনেও একদম মেটচ দেখি আছে, দেখিছে আপোনালোকে মোবাইলতে। এয়াই আৰু হঠাতে বোলে আকৌ মানুহজনে বোলে শিমলুগুৰিৰ পৰা আহোঁগৈ ব'লা বোলে, সেই বুলি ক'লে আৰু সেয়াই মাছো দিবলৈ আহিলোঁ পেহীহঁতৰ ঘৰতে, মানে যাবলৈ লৈছোঁ আৰু ঘৰৰ পৰা মাছো দিব লাগিব। আকৌ বোলো শিমলুগুৰিতে কিবা এটা খাই আহিম, ভাত নাখাওঁহি আৰু ঘৰত, সেইবাবে সেনেকৈ বুলি ওলালোঁ আৰু যাবলৈ। তো তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। এই ফটোখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন সকলোৱে। এই ফটোখন আচলতে মই যোৱা বছৰ বাৰ্থডেত দিছিলোঁ মোৰ মানুহজনৰ। তেওঁ গিফ্ট দিছিলোঁ। এতিয়া 27 নৱেম্বৰত আকৌ তেওঁৰ বাৰ্থডে পালেহিয়ে, এবছৰে হ'লহি আৰু। দেখিছেনে বাৰু ইমান মৰম লগা। इतना सुंदर लगता है, मैं कभी नहीं देखा है। दिखाओ ना, ये जेल सेल लगा रहे है। শিমলুগুৰি পায়ে বোলো আকৌ এতিয়া ফুচকা আৰু চানা খাওঁ, সেইবুলিকে ৰ'লোঁ ফুচকা চানা খাবলৈ বুলি। আজি যিহেতু বুধবাৰে আমাৰ ইয়াত শিমলুগুৰিতে বজাৰ বহে বহুত ডাঙৰকৈ। ইয়াত দেখিছেনে, কিবা এটা খাওঁ বুলিকৈ আহিলোঁ এই বজাৰৰ মাজেদি। ফাষ্টফুডতে বোলো কিবা এটা খাই যাওঁ, ঘৰত ভাত নাখাওঁগৈ, সেইবাবে প্ৰথমতে ম'ম' অৰ্ডাৰ দিলোঁ। এতিয়া ম'ম' খাবলৈ লৈছোঁ আৰু দুয়োজনে। এয়া দেখিছে, আপোনালোকে দেখিছে মই এইখনত অহা, সেইবাবে ইয়াতে বোলো কিবা এটা খাই মেলি যাওঁগৈ, ঘৰত একো নাখাওঁ। তাৰপিছত আকৌ চাওমিনো অৰ্ডাৰ দিলোঁ, আকৌ চাওমিন তাওমিনো খাই মেলি আকৌ বোলো এতিয়া ঘৰলৈ পুনৰ আকৌ যাওঁ বোলো। তেন্তে ভিডিঅ'টো চাই থাকক কি হয় আগলৈ। তো এতিয়া আহিয়ে আধা বাট পালোহি আৰু ঘৰ পামগৈ। কেমেৰাটো বেক কৰি দিলোঁ, কিবাই দেখিছেনে বাৰু। তাৰ পৰা আহি এতিয়া ঘৰ পালোহি, একদম পাণ খাই মিঠা পাণ এখন চোবাই আছোঁ, শিমলুগুৰিতে লৈ ল'লোঁ বোলো। তো ৰাতিপুৱা এতিয়া গুড মৰ্ণিং সকলোকে, সুপ্ৰভাত। আকৌ ৰাতিপুৱাই বোলো এতিয়া বনালোঁ মানে মালপোৰা, লগতে আইতাকো চাহ দি ল'লোঁ। আইতাকো চাহ দি মালপোৰা বোলো আমিও চাহটো খাই লওঁ ৰাতিপুৱাই। এয়া চিপছো আছে লগতে বোলো জ্বলা ৰাতিপুৱাই খালে কিবা এটা ভাল লাগে। আকৌ ৰাতিপুৱা আগবেলাৰ ভাতটো একদম খাবলৈ ল'লোঁ। মাছ এয়া আলু আৰু কণী ভাজি ল'লোঁ, আৰু দাইল আৰু ভাত কিবা। আজিও সেইদৰে কালিৰ নিচিনাকৈ মাছ ধৰিবলৈ মানুহজন গৈছিল, ইমান ধুনীয়া মাছ পাইছে আজিও। সেয়াই আজিও বোলো ঘৰত বোলো মাছ খাবলৈ নাপায়, সেইবাবে ঘৰত বোলো দুটামান দি থৈ আহিমগৈ, সেইবুলিকে আকৌ ঘৰলৈ বুলি ওলালোঁ এয়া। তো এতিয়া ওলাই মেলিও ৰেডি হৈ ল'লোঁ মই। মানুহজনে কৈছে বোলে মেখেলা চাদৰ পিন্ধিব নালাগে, ময়ো সুধি ল'লোঁ আৰু তেওঁকনো নুসুধাকৈ কেনেকৈ যাব পাৰোঁ কিবা এটা পিন্ধি পিনে ন। ময়ো এতিয়া বেলেগৰ ঘৰৰ হ'লোগৈ, আগৰ নিচিনাকৈ ঘৰৰো হৈ থকা নাই, সেইবাবে মেখেলা চাদৰ পিন্ধি নহয় মই বোলো কুৰ্তাকে পিন্ধি যাওঁ, সেইবাবে কুৰ্তাকে পিন্ধি ল'লোঁ। ৰাতিৰ কথা বেলেগ আৰু, ৰাতি কোনো নেদেখে ন, সেইবাবে আৰু আজিকালি আগৰ দিন নাই আৰু। আগৰ নিচিনাকৈ থাকিলে আজিকালি কেনেকৈ হ'ব, চব সলনি হৈছে আজিকালি। তো এতিয়া আমি ওলাই মেলি আহিলোঁ। তো গাইজ এতিয়া মই আধা বাটতে ৰখি দিবলগীয়া হ'ল। মানুহজনৰ দেউতাকে ডিউটিৰ পৰা আহি আছিলে, বাটতে লগ পালোঁ যিহেতু, তেওঁ বোলে থৈ আহোঁ ইয়াতে ৰখি দিয়া, সেইবাবে ৰখি দিলোঁ আৰু। চাহ তাহো খালোঁ, তথাপিতো আকৌ দোকানলৈ গৈ বোলো চিপছ আৰু চানা আনোগৈ, সেই বুলি কৈ পিনে দেউতাই আনি দিলে চিপছ আৰু চানা।
সেইবাবে চানা খাই খাই মানুহজনৰ সৈতে মেচটো চাই আছোঁ। এয়া আকৌ মাংস অনা হ'ল। লগতে ৰেচিপিটো ময়ে আজি বনাম, যিহেতু মোৰ ঘৰলৈ আহিলে কি হয় নাজানো, মই নিজে বনাই মেলি খাইহে কিবা এটা টেষ্ট পাওঁ দেই। আৰু ইয়াত দেখিছে আজি এটা মই বেলেগ ষ্টাইলত বনাব লৈছোঁ। বেলেগ ষ্টাইল মানে একেই ষ্টাইলতে আৰু মই মানে আজি জালুক দি বনাম। যিহেতু ঠাণ্ডাটো সোমাইছে লাহেকৈ, আমি তাতে ঘূৰিও যাব লাগিব ঘৰলৈ। চবৰে কিছু পানী লাগি আছে, চৰ্দি হৈ আছে, মানুহজনৰো তেনেকৈ চৰ্দি হৈ আছে। সেইবাবে বোলো জালুক দি বনাই চাওঁচোন আজি কি হয় কি নহয়। তো আজি জালুক দি পিনে এনেকৈ খাম বুলি ভাবিলোঁ। ভাতটো তেনেহেঁতে মাহঁতৰ ঘৰৰ পৰা ঘূৰি আহিয়ে আকৌ শিমলুগুৰিতে বোলে মানুহজনে বোলে কিবা কিবি কিনি লওঁ, গেলামালৰ বস্তু অলপ কিনিবলগীয়া আছে। তো আজিলৈ বাই বাই, ভিডিঅ'টো ইমানেই।